নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেষ্টই। আৰু ফাৰ্ষ্ট টাইম যোনে মোৰ ইউটিউব ভিডিঅ' চাই আছে তেওঁলোকে কাইণ্ডলি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেন মই কিবা ভিডিঅ' আপলোড দিলেই সোনকালে আপোনালোকে তাত গৈ পাই আপোনালোকে চাব পাৰে। কিয়নো মই আসাম গভৰ্ণমেণ্টৰ স্কিমছৰ ওপৰত ৰিলেটেড আৰু আসাম গভৰ্ণমেণ্টৰ লগত ৰিলেটেড ভিডিঅ'জ আপলোড দিয়ে থাকোঁ। সেইটো আপোনালোকৰ বাবে হেল্পফুল হ'ব। চ' ফ্ৰেণ্ডছ, আজিৰ মোৰ টপিকটো হ'ল স্বয়ম আঁচনি আকৌ আহিলে নেকি। মানে কি হ'ল, সবফালে এটা চলি আছে স্বয়ম আঁচনিৰ বাবে আকৌ আবেদন জনাৱাৰ প্ৰচেছটো ষ্টাৰ্ট হৈছে নেকি, আৰু কথাটো কি, এইটো কথাটো ক'ৰ পৰা উঠিলে আৰু পুৰা প্ৰচেছটো কি, কিহৰ বাবে উঠিলে, সেইটোৱে মই আপোনালোকক মোৰ ভিডিঅ'ত শ্বেয়াৰ কৰিম। চ' সেইকাৰণে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেনেহ'লে আপোনালোকে বুজি পাব কথাটো কি। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, আমি কি কৰিছিলোঁ স্বয়ম আঁচনিৰ ক্ষেত্ৰত, যে চৰকাৰৰ পৰা কোৱা হৈছিল এটা সেল্ফ হেল্প গ্ৰুপ হ'ব, প্ৰত্যেকটো গ্ৰুপত 10জনকৈ মানুহ থাকিব লাগিব আৰু 10জন মানুহ প্ৰত্যেকজনকে 50,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব নিজে স্বাৱলম্বী হোৱাৰ বাবে। ছেম প্ৰচেছত আকৌ ষ্টাৰ্ট হৈছে যে আকৌ 50,000 টকাৰ মানে আৰ্থিক সাহায্য দিয়া হ'ব যুৱক যুৱতীসকলক, আৰু যিসকল নিবনুৱা যুৱক যুৱতীসকলক আৰ্থিকভাৱে ৰূপে স্বাৱলম্বী হোৱাৰ বাবে। এইটো এটা নতুন স্কিম, এইটো স্বয়ম স্কিম নহয়, এইটো বেলেগ হয়। আৰু এইটো স্কিমৰ ওপৰত কিছুমান চৰ্ত লাগু আছে। চৰ্তবোৰ এনেকুৱা যে মানে যুৱক যুৱতীসকলৰ বয়স 45 ইয়াৰ্ছতকৈ কম হ'ব লাগিব, তেওঁলোকে গ্ৰেজুৱেট হ'ব লাগিব। ছেকেণ্ড, তাৰপিছত তেওঁলোক SC বা OBC কমিউনিটি বিলং কৰিব লাগিব, বা তেওঁলোকৰ পেৰেণ্টছৰ মানে যিটো ফেমিলিৰ বাৰ্ষিক আয় আছে সেইটো 2 লাখ টকাকৈ কম হ'ব লাগিব। তেওঁলোকৰ পেৰেণ্টছৰ যদি তেনেকুৱা হয় বা চৰকাৰী চাকৰিয়ালৰ ঘৰৰ মানুহ হয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব, কিয়নো তেওঁলোকৰ আৰ্থিক আয়টো অট'মেটিকলি 2 লাখ টকাকৈ ওপৰত গুচি যাব বাৰ্ষিক। আৰু বিভিন্ন ধৰণৰ হেৰি আছে, যেনেকৈ SC চাৰ্টিফিকেটটো লাগিবই, প্লাছ এটা নোটেৰী এটা আপোনালোকে ডকুমেণ্ট এটা এফিডেভিট বনাব লাগিব, য'ত থাকিব মানে তেওঁলোকৰ মানে কোনো কাম নকৰে, মানে নিবনুৱা হয় বুলি এটা চাৰ্টিফিকেট। তেনেকুৱা মই মেনশ্যন কৰা ডকুমেণ্টছবোৰ আপোনালোকৰ লগত যদি আছে, গ্ৰেজুৱেশ্যন পৰা আদিকে ধৰি বিভিন্ন চাৰ্টিফিকেট গোটেইখিনি আছে, আপোনালোকে সেইটো এলিজিবল হয় এই আঁচনিটোৰ বাবে আবেদন কৰাৰ বাবে। ত' আবেদন কৰাৰ পাছত আপোনালোকৰ ৰিয়েল ডকুমেণ্ট গোটেইখিনি ভেৰিফাই কৰা হ'ব। এটা চিলেকশ্যন কমিটি থাকিব, তেওঁলোকৰ সন্মুখত আপোনালোকে প্ৰেজেণ্ট হ'ব লাগিব। প্ৰেজেণ্ট হৈ তেওঁলোকে আপোনালোকৰ ইণ্টাৰভিউ ল'ব, সুধিব আপোনালোকে পইচাখিনি দি কি কৰিব, এক্সেট্ৰা। আৰু এইটো যে আছে এই আঁচনিটোৰ ওপৰত আপোনালোকে ছাবচিডি পাবনে নাই, বা টকাখিনি ঘূৰাই দিব লাগিব নেকি, এই গোটেইখিনি ডিটেইলছ আৰু কেনেকৈ আৰু ক'ত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব, এইখিনি গোটেইখিনি মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। চ' আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, কামত আহিব, আৰু মোৰ নেক্সট ভিডিঅ'টো চাব, য'ত মই গোটেইখিনি ডিটেইলছ এইটো স্কিমৰ ওপৰত আপোনালোকক আৰু প্ৰভাইড কৰিম। আৰু থেংকছ ফৰ ৱাচিং মি। মোৰ ভিডিঅ'ছকেইটা চাই থাকিব, আৰু মই আৰু যিমান ইম্পৰ্টেণ্ট ভিডিঅ'জ আছে যিবোৰ আপোনালোকৰ বাবে হেল্পফুল হ'ব এইবোৰ আপলোড দি থাকিম। ত' ধন্যবাদ। লাষ্টত ভিডিঅ'টো শেষ হ'ল। মই আজি টপিকটো কিন্তু আপোনালোকক আৰু এটা ইনফৰমেশ্যন মোৰ দিবলগীয়া আছিল, সেইকাৰণে ভিডিঅ'টো অকণমান এক্সটেণ্ড কৰি আপোনালোকক ইনফৰমেশ্যনখিনি দি দিওঁ। অৰুণোদয় আঁচনিৰ বাবে যিহঁতে 830 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকে 830 টকা এইটো মাহত পালে। এইটো মাহত আৰু এটা ইনষ্টলমেণ্ট 830 টকাৰ আপোনালোকে পাব। মানে এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আছিলে নৱেম্বৰৰ, আৰু ডিচেম্বৰতো আপোনালোকে ডিচেম্বৰ মাহতে পাব। চ' আপোনালোকে অকণমান নিজৰ বেংকৰ একাউণ্টৰ ফালে নজৰ ৰাখিব। আপোনালোকে মানে এৰাউণ্ড 27-28 তাৰিখৰ মাজত এইটো ডিচেম্বৰৰ আপোনালোকৰ পইচাখিনি সোমাই যাব। এইটো এটা ইনফৰমেশ্যন হয় যিটো লাষ্টত ভিডিঅ'ত মই দি দিলোঁ। আশা ৰাখিছোঁ ভিডিঅ'ছবোৰ গোটেইখিনি চাই থাকিব, কাৰণো ইম্পৰ্টেঞ্চ হয় আপডেটছ।